নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ কচু বাওৰ এটা খুব ধুনীয়া ৰেচিপি। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ কাৰণে বনৰীয়া কচু নহয়, ৰোৱা কচুৰ ডাল কেইটামান টুকুৰা টুকুৰা কৰি কাটি লৈছোঁ। ইয়াকে আমি কচুৰ বাও বুলি কওঁ। লগতে লৈছোঁ কঁঠাল গুটি কেইটামান আৰু লৈছোঁ কালি ৰাতি তিয়াই থোৱা আধা বাটি বুট। এতিয়া কচু আৰু কঁঠাল গুটিৰ বাকলি গুচাই কাটি মেলি লওঁ। এতিয়া প্ৰথমতে কচু কেইডালৰ ওপৰৰ আঁহ অংশটো আঁতৰাই ল'ম। এখন কটাৰীৰ সহায়ত এনেকৈ টানি দিলেই খুব ধুনীয়াকৈ এৰি যায়। আৰু এই অংশটো এনেকৈ কাটি লৈছোঁ। বাকী কচু কেইডোখৰৰ আঁহখিনিও মই এনেকৈ এৰুৱাই ল'ম। গোটেইকেইডাল কচুৰ আঁহখিনি গুচাই ভালকৈ ধুই ল'লোঁ। এতিয়া কাটি ল'ব লাগিব। এতিয়া এডাল এডালকৈ এনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। এডাল এডালকৈ গোটেইখিনি কচু কাটি লোৱা হৈ গ'ল। এতিয়া কঁঠাল গুটিৰ বাকলি গুচাই ল'বলৈ এটা বাতিত অলপ পানী লৈছোঁ। এতিয়া কঁঠাল গুটিৰ টান বাকলিখন এৰুৱাই পানীত তিয়াই থ'ম। পানীত তিয়াই থ'লে চুচি দিলে ৰঙা আৱৰণটো সোনকালেই এৰি যায়। গোটেইখিনি গুটিৰ বাকলি এৰুৱাই ল'লোঁ। এতিয়া ওপৰৰ এই ৰঙচুৱা আৱৰণটো চুচি চুচি আঁতৰাই ল'ম। গুটিখিনিৰ ৰঙচুৱা আৱৰণটো আঁতৰাই ভালকৈ ধুই দুফাল দুফাল কৰি ল'লোঁ। এতিয়া প্ৰথমতে কচু, কঁঠাল গুটি আৰু বুটখিনি একেলগে বইল কৰি ল'ব লাগিব। এটা কুকাৰত গোটেইখিনি একেলগে ভৰাই লৈছোঁ। আধা কাপ পানী দিছোঁ আৰু আধা চামুচ নিমখ দিছোঁ। বেছি পানী দিব নালাগে, কচুৰ পৰা পানী ওলাবই। এতিয়া 3টা হুইচেল মৰাই ল'ম। কুকাৰটো গেছত পাতি পিঁয়াজ আৰু আদা নহৰুখিনি মই ৰেডি কৰি লওঁ। এতিয়া 2টা পিঁয়াজ পাতল পাতলকৈ কাটি লৈছোঁ। আদা নহৰু অলপ পটাত থেথেলাই লৈছোঁ। 3টা শুকান জলকীয়া আৰু 3 খিলা তেজপাত লৈছোঁ। 3টা হুইচেল মৰাই ভাপটো ওলাই যোৱাৰ পিছত কুকাৰটো খুলি চাইছোঁ। কচু, কঁঠাল গুটি আৰু বুট ধুনীয়াকৈ সিজিলে। এতিয়া গৰম কেৰাহীত 3-4 চামুচমান মিঠাতেল দিছোঁ আৰু তেলখিনি ভালকৈ গৰম কৰি লৈ প্ৰথমতে 1 চামুচ গোটা জিৰা দি ফুটাই লৈছোঁ। লগতে শুকান জলকীয়া 3টাও দিছোঁ। 2-3 ছেকেণ্ডমান লৰাই লোৱাৰ পিছত এতিয়া তেজপাত 3 খিলা দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি লৈছোঁ। তেজপাত কেইখিলা দিয়াৰ পিছত এতিয়া পাতল পাতলকৈ কাটি লোৱা পিঁয়াজখিনি দি ভাজি লৈছোঁ। পিঁয়াজখিনিৰ কালাৰটো অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনিৰ কালাৰটো চেঞ্জ হোৱাৰ লগে লগে এতিয়া পটাত থেথেলাই লোৱা 1 চামুচ আদা নহৰু পেষ্ট দিছোঁ আৰু আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া নোহোৱালৈকে ভাজি লৈছোঁ। আদা নহৰুৰ পেষ্টখিনি 2 মিনিটমান ভাজি লোৱাৰ পিছত বইল কচু, কঁঠাল গুটি আৰু বুটখিনি দিছোঁ। এতিয়া অকণমান ভালকৈ লৰাই লৈছোঁ। এতিয়া দিছোঁ আধা চামুচ হালধি, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ আৰু কালাৰৰ কাৰণে দিছোঁ আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু যিহেতু বইল কৰোঁতে নিমখ দিছিলোঁ সেইবাবে আধা চামুচ নিমখ দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি অলপ সময় লৰাই লৰাই ভাজি লৈছোঁ। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া ঢাকন মাৰি 2 মিনিটমান সিজিবলৈ দিম। গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিম। 2 মিনিটমানৰ পিছত চাইছোঁ খুব ধুনীয়া গোন্ধ এটা বিয়পি পৰিছে
আৰু এতিয়া হেতাৰে লৰাই লৰাই ভাজি ভাজি পানীখিনি একেবাৰে শুকুৱাই পেলাম। এতিয়া গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ। কচু বাও, কঁঠাল গুটি আৰু বুটৰ এই চব্জিখন খাবলৈ খুব টেষ্টি হয়, অলপো নখজুৱাই। টেঙা দিয়াৰ কোনো প্ৰয়োজনেই নাই। চব্জিখনত এতিয়াও দুটা বস্তু দিবলৈ বাকী আছে। এনেকৈ এবাৰ আপোনালোকেও বনাই খাই চাবচোন। এয়া পানীখিনি শুকাই আহিছে। এতিয়া মই ইয়াত দি দিছোঁ 1 চামুচ চেনি। অলপ মিঠা মিঠা হ'লে খাবলৈ খুব ধুনীয়া হয়। চেনিখিনি দিয়াৰ পিছত খুব ভালকৈ লৰাই লৰাই ভাজি লৈছোঁ, যাতে চেনিখিনি গলি চব্জিখনত মিলি যায়। 2-3 মিনিটমান ভালকৈ ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত দিম 1 চামুচ গৰু ঘি। ঘিউ দিলে এটা খুব ধুনীয়া ফ্লেভাৰ আহে আৰু খাবলৈও ভাল হয়। এই কচুৰ চব্জিখন যদি আপোনালোকে বনায়, ঘিউ দিবলৈ নাপাহৰিব কিন্তু। এতিয়া অকণমান লৰাই 2 ছেকেণ্ডমানৰ কাৰণে আকৌ ঢাকন দি দিছোঁ। আৰু 2 ছেকেণ্ডৰ পিছতেই কঁঠাল গুটি আৰু বুট দি ৰন্ধা এই কচুৰ চব্জিখন হৈ গ'ল। এই কচুৰ চব্জিখন গৰমে গৰমে ভাতৰ লগত নাইবা ৰুটিৰ লগত খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু এতিয়া গৰমে গৰমে পৰিৱেশন কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। এতিয়া আজিলৈ আহোঁ। ধন্যবাদ।